এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা বহুকেইটা ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, অন্যথা আপোনালোকে যদি ডিপ্ল'মা কৰিছে ITI, তেতিয়াহ'লেও আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ এলিজিবল হ'ব। লগতে এটা গুড নিউজ আছে, এই যিখিনি ভেকেঞ্চি ওলাইছে এই ভেকেঞ্চিসমূহ কেৱল নৰ্থ ইষ্টৰ ৰিজিয়নৰ কাৰণে মুকলি কৰি দিয়া হৈছে। গতিকে ইণ্ডিয়াৰ কেৱল নৰ্থ ইষ্ট ৰিজিয়নৰ যিখিনি কেণ্ডিডেট হয় তেওঁলোকেহে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ এলিজিবল হ'ব। ইয়াত যদি কওঁ, টোটেল 7টা বেলেগ বেলেগ বিভাগত 95টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াৰে বহুকেইটা ভেকেঞ্চি গ্ৰেজুৱেট লেভেলৰ আৰু বহুকেইটা ভেকেঞ্চি ডিপ্ল'মা লেভেলৰ। ইয়াৰ যিটো প্ৰথম ভেকেঞ্চি ওলাইছে চিভিল ইঞ্জিনিয়াৰিং, তাত গ্ৰেজুৱেট লেভেলত 8টা ওলাইছে, ডিপ্ল'মা লেভেলত 10টা ওলাইছে। দ্বিতীয়তে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, গ্ৰেজুৱেট লেভেলত ওলাইছে 10টা আৰু ডিপ্ল'মা লেভেলত ওলাইছে 10টা। থাৰ্ডত যি ভেকেঞ্চিখিনি ওলাইছে সেইখিনি হৈছে ইলেক্ট্ৰনিক্স, IT আৰু কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙৰ। ইয়াত টোটেল গ্ৰেজুৱেট লেভেলত 10টা আৰু ডিপ্ল'মা লেভেলত 6টা ওলাইছে। এনেধৰণে মেকানিকেল ইঞ্জিনিয়াৰিং, ফিল্টাৰ, ITI, মেকানিকেল, এই গোটেইবিলাক বিষয়ত বেলেগ বেলেগকৈ ভেকেঞ্চিসমূহ তেওঁলোকে ৰিলিজ কৰি দিয়া হৈছে। ইয়াৰ টোটেল গ্ৰেজুৱেট লেভেলৰ যদি কওঁ 31টা ভেকেঞ্চি আছে। ইয়াত টোটেল যদি কওঁ 95টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। আপোনালোকে যদি এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লিকেশ্যন অলৰেডি ষ্টাৰ্ট হৈ আছে। ইয়াৰ লাষ্ট ডেট 28/7/2026 তাৰিখ হ'ব। আৰু ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে কওঁ, এই যিখিনি ভেকেঞ্চি ওলাইছে ইয়াত এপ্লাই কৰিবৰ কাৰণে যি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে তাৰ বিষয়ে যদি কওঁ, আপোনালোকে যদি 4 বছৰীয়া ফুল টাইম গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা আপোনালোকে যদি 3 বছৰীয়া ডিপ্ল'মা কমপ্লিট কৰিছে ইঞ্জিনিয়াৰিঙত, তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ যদি বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে কওঁ, আপোনালোকক মই প্ৰথমতে ক'লোৱে নৰ্থ ইষ্ট ৰিজিয়নৰ হ'ব লাগিব। তাৰ বাহিৰে বেলেগে এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব নোৱাৰে। আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কৰা হ'ব লাগিব। আৰু এই যি আপোনালোকে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা কোৰ্চটো কৰিলে সেইটো 2024 বা 2024ৰ আগত কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে 2025 বা 2026ত কমপ্লিট কৰিছে তেতিয়াহ'লে এই ভেকেঞ্চিসমূহত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব।